আজি আমি ওদালগুৰি জিলা BSU বড়োলেণ্ড ছাত্ৰ সন্থা সমিতি হিচাপে আজি আমি ৰাতিপুৱাৰে পৰা ইয়াতে আমি কাৰ্যসূচী কৰিছোঁ। আমি আমাৰ BSUৰ যি পতাকা উত্তোলন কৰিলোঁ আৰু লগতে আমাৰ যি বড়োলেণ্ডৰ শ্বহীদ তেখেতসকলক আমি সন্মান জনাই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু লগতে আমাৰ অসমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেতকো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে আমি অলপ সময় আমাৰ সাংগঠনিক দিশত কিছুমান কথা আলোচনা কৰিলোঁ। আমাৰ আজিৰ কাৰ্যসূচী এনেধৰণে আমি আজি পালন কৰিলোঁ। আমি বড়োলেণ্ড ছাত্ৰ সন্থা হিচাপে আগন্তুক দিনত আমি বিভিন্ন দিশত আমি ষ্টুডেণ্টসকলৰ বিষয়ে আমি চিন্তা কৰিছোঁ বা আমি আলোচনাও কৰিছোঁ। আমাৰ কেন্দ্ৰ সমিতিৰ বিষয়ববীয়াসকলৰ লগতো আমাৰ আলোচনা আমি কৰিছোঁ যে এতিয়া যিসকল যুৱক যুৱতী এতিয়া পঢ়া শুনাৰ কাৰণে আগবাঢ়ি আছে তেখেতসকলক বিভিন্ন দিশত অকল হাই ছেকেণ্ডেৰী হওক BA নহয় অন্য কিছুমান কোৰ্চ থাকে APSC UPSC এইবিলাকৰ ক্ষেত্ৰতো আমাৰ সংগঠন বুলি নকওঁ আমাৰ দলৰ তৰফৰ পৰা বিভিন্ন দিশত এইবিলাকৰ ক্ষেত্ৰত চিন্তা চৰ্চা চলি আছে আৰু আগন্তুক দিনত আমাৰ BTCৰ যিসকল যুৱক যুৱতী পঢ়া শুনা কৰি থকা যুৱক যুৱতী তেখেতসকলে যথেষ্টখিনি সহায় সহযোগ সুবিধা তেওঁলোকে আগন্তুক দিনত পাব। ক্ষেত্ৰত এনে আমাৰ BTC প্ৰধান সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাক যোৱা দিনবোৰত বিভিন্ন সময়ত আমাক কৈছে যে আগন্তুক দিনত আগৰ দৰে যিহেতু যোৱা 5 বছৰ আমাৰ BPF দলৰ চৰকাৰ নাছিল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ নাছিল, আকৌ তেওঁ যিহেতু 5 বছৰৰ মূৰত আকৌ চিফ হৈছে, গতিকে যোৱা দিনবোৰৰ দৰে এতিয়া আকৌ শিক্ষাৰ ক্ষেত্ৰত বা সামাজিক ডেভেলপমেণ্টে নহয় শিক্ষাৰ ক্ষেত্ৰত যি আমাৰ যুৱক যুৱতী তেখেতসকলক উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যথেষ্টখিনি চিন্তা চৰ্চা কৰিছে আৰু এতিয়াও তেওঁ চৰকাৰত অহাৰ লগে লগে যুৱক যুৱতীসকলক পঢ়া শুনা বুলিয়ে নহয় বিভিন্ন দিশত আগবাঢ়াৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত হওক বা বিভিন্ন কাম কাজৰ ক্ষেত্ৰত বা নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত BTC ফালৰ পৰা বা BTC চৰকাৰ ফালৰ পৰা বহুতখিনি চিন্তা চৰ্চা কৰা হৈছে। আগন্তুক দিনত আমাৰ নৱপ্ৰজন্মই এইবিলাক সুবিধা পাবলৈ সক্ষম হ'ব। যি আজি কাৰ্যসূচী আছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতো আহিব, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো আমাৰ যিসকল আমাৰ সন্মানীয় ব্যক্তিসকল উপস্থিত থাকিব আৰু সকলোৰে উপস্থিতিত আজি যি আমাৰ বড়ো জনগোষ্ঠীয় যি নৃত্য সেই নৃত্য আজি প্ৰদৰ্শন হ'ব আৰু মই ভাবোঁ যে অকল অসমত নহয় বিশ্বৰ বিভিন্ন যি নিউজ মিডিয়া হওক বা বিভিন্ন ঠাইলৈ এই বাৰ্তা আজি যাবলৈ সক্ষম হ'ব। যোৱা দিনবোৰত এনে কোনো কাৰ্যসূচী আমি দেখা পোৱা নাছিলোঁ, গতিকে যিহেতু আজি আমি এই কাৰ্যসূচী আমি দেখিবলৈ পাইছোঁ আমাৰ নৱপ্ৰজন্মৰ কাৰণে অতিকৈয়ে ভাল লগা বা আজি ভাল এটা দিন আৰু অসম চৰকাৰে এক ভাল সুন্দৰ পদক্ষেপ হাতত লৈছে আৰু অসম চৰকাৰকো আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।